নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত আমি কথা পাতিম যে এইচএছ হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট কেতিয়া ঘোষণা কৰা হ'ব। তাৰ আগতে বন্ধু বান্ধৱীসকল, আপোনালোকে যদি এইখন চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব নতুন আপডেটবিলাক পাই থাকিবৰ কাৰণে। তো বন্ধু বান্ধৱীসকল, বহুতে ফেক পোষ্ট আৰু ফেক ভিডিঅ' চাই কিনে ভাবি আছে যে অহাকালি 10 বজাৰ পৰা ৰিজাল্ট দিয়া হ'ব বা আজিয়ে ৰিজাল্টখন দিয়া হ'ব। তো বন্ধু বান্ধৱীসকল, এইবিলাক ফেক ভিডিঅ' আৰু ফেক পোষ্ট চাই কিনে আপোনালোকে নাভাবিব যে ৰিজাল্টটো কালি দিয়া হ'ব বা আজি 10 বজাত দিয়া হ'ব। তো বন্ধুসকল, ইয়াতে চাওক, সেইদিনাখন আমাৰ ৰণোজ পেগু ডাঙৰীয়া ছাৰে কৈছে যে যেতিয়া ৰিজাল্টটো দিয়া হ'ব সেইদিনাখনে এটা নটিফিকেশ্যনৰ সৈতে জনাই দিয়া হ'ব যে আজি ৰিজাল্টখন দিয়া হ'ব। তো বন্ধুসকল, আপোনালোকে ফেক ভিডিঅ' আৰু ফেক পোষ্ট চাই কিনে মনত ভাবি নল'ব যে ৰিজাল্টটো আজি বা কালি দিয়া হ'ব, তেনেধৰণৰ কোনো কথা নাই। তো বন্ধুসকল, অফিচিয়েলি ছাইটৰ পৰা যেতিয়া নেকি ৰিজাল্টটো দিব সেইদিনাখনে ৰাতিপুৱা জনাই দিয়া হ'ব যে আজি ৰিজাল্টটো দিয়া হ'ব বুলি। তো বন্ধু বান্ধৱীসকল, হয়তো HSLCৰ ৰিজাল্টটো যেতিয়া হঠাতে দিয়া হৈছিল ঠিক তেনেদৰে এইচএছ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো হঠাতে দিয়া হ'ব পাৰে আৰু তাৰ আগদিনাখনে এটা নটিফিকেশ্যনৰ সৈতে আপোনালোকক জনাই দিব যে আজি ৰিজাল্টটো দিয়া হ'ব বুলি। তো বন্ধু বান্ধৱীসকল, অফিচিয়েলি নটিফিকেশ্যনটো চাবৰ কাৰণে আপোনালোকে এইটো চেনেল ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনডাল বজাই ৰাখক, কাৰণ অফিচিয়েলি আপডেটটো অহাৰ লগে লগে মই ভিডিঅ' বনাই আপোনালোকক জনাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে নটিফিকেশ্যনৰ সৈতে সকলোতকৈ আগত জানিব পাৰিব। ধন্যবাদ।